কাজিৰঙা কাজিৰঙা হিচাপে থাকিবলৈ দিয়ক মহাশয় ডাঙৰীয়া। আপুনি অসমৰ ৰজা, আপুনি অসমৰ ৰজা হৈ প্ৰজাখিনিক আপুনি আঙুলি চক্ৰত বহুত ঘূৰাই আছে আৰু প্ৰজাখিনি ঘূৰি আছে। উপায় নাই, আপুনি যিহেতু ৰজা। আপোনাৰ নিজৰ মুখেৰে এইটো কথা ওলাইছিলে যে অসমৰ আপোনাতকৈ পাৱাৰফুল মানুহ কোন আছে অসমত, আপুনি দেখাই দিলে। কিন্তু এটা কথা আপুনি হয়তো জানে যে প্ৰকৃতিৰ ওপৰত বেছি যেতিয়া অত্যাচাৰ কৰিব প্ৰকৃতিয়ে তাৰ পৰিণাম খুব সোনকালে দিয়ে। যেনেকৈ আমাৰ আপাৰ আছাম, শিৱসাগৰ, গছ গছনি কাটি গোটেই শিলৰ কুঁৱাৰী ফুফুলা কৰি পেলালে, যাৰ পৰিণাম আজি শিৱসাগৰবাসীয়ে ভুক্তভোগী। কেইটামান মানুহ কোটিপুটি হোৱাৰ ধান্দাত হাজাৰ হাজাৰ মানুহৰ জীৱন বৰবাদ কৰি পেলালে। 20 বছৰ পিছুৱাই গ'ল, সেইখিনি মানুহ আগুৱাই যাব নোৱাৰিব। হয়, বহুত মানুহ জীয়াই আছে, কিন্তু ভিতৰি মৰি গ'ল। সেইখিনি মানুহে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব। কেনেকৈ কৰিব? চবটো পকেটত সোমালে বাকী পইচা। আৰু আপুনিতো সেইদিনা দেখ কৈ দিলে যে তাতে কোনো কুঁৱাৰী নাই। আমিতো তাৰ কাষৰ ছোৱালী, আমিতো সকলো জানো। তাৰ উপৰি আপোনালোকে এতিয়া কৰিব গৈছে কাজিৰঙাৰ ওপৰত। আমাৰ বাহিৰৰ পৰা যে ইমান যে টুৰিষ্ট আহে, কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। কি চাবলৈ আহে? তাতে 5 ষ্টাৰ ৰিজৰ্ট চাবলৈ আহে, নে তাতে থাকিবলৈ শুবলৈ খাবলৈ আহে, নে কাজিৰঙা চাবলৈ আহে? তাৰ ভিতৰত 5 ষ্টাৰ হোটেল খোলাৰ কি প্ৰয়োজন? আপুনি খোলক, 7 ষ্টাৰ 10 ষ্টাৰ খোলক, বেলেগ জেগাত খোলক। সেই নিমাত জীৱখিনিয়েতো কোনো ধৰ্ণাও দিব নাজানে, নিমাত জীৱখিনিয়েতো ক'বও নাজানে যে আমাক অলপ মুকলিকৈ জেগা লাগে, আমি ভালকৈ জীয়াই থাকিবৰ কাৰণে, উশাহ ল'বৰ কাৰণে। সেইখিনি জীৱইতো কেতিয়াও ক'ব নাজানে। আজি যেনেকৈ আমাৰ শিৱসাগৰৰ মানুহ কক বকাই বহুত মানুহ মৰিলে, জীয়াই এতিয়া মৰি আছে, সেইখিনিৰ দৰে এই নিমাত জীৱখিনিকো কৰিব বিচাৰিছে নেকি? আমাৰ বাহিৰৰ পৰা অহাৰ মানুহে কেতিয়াওতো ষ্টাৰ চাই কাজিৰঙালৈ নাহে, ৰিজৰ্ট চাইতো কেতিয়াও কাজিৰঙা চাবলৈ নাহে। তেওঁলোকে কি কাৰণে আহে? কিয় শেষ কৰি পেলাইছে চব? কিয় মানে? আপুনি কৈছে যে বিৰোধিতা নকৰিব। কিয় নকৰিম? কিমান লাগে আপোনালোকক আৰু? কিমান লাগে আৰু আপোনালোকক? ইমানেই লোভ নে? কি কৰিব? গোটেই প্ৰজাখিনিক মাৰি শেষ কৰি কি কৰিব? এতিয়া অমাত জীৱ জন্তুৰ ওপৰতো আপোনালোকৰ চকু পৰিলে। আমাক কাজিৰঙা ধ্বংস কৰি আমাক উন্নতি নালাগে। আপোনালোকৰ যি ষ্টাৰ খুলিব মন বেলেগ জেগাত খোলক। কাজিৰঙা ধ্বংস কৰি আমাক নালাগে। বহুত হাও লাগিব আপোনালোকৰ। আমাৰ এটাই দাবী, কাজিৰঙাখন কাজিৰঙা হৈ থাকিবলৈ দিয়ক। কাজিৰঙা শেষ